45 সংখ্যক চিমেণ্ট চাপৰি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলন আজি আমাৰ শেষৰ দিন। আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি এই বহাগী বিদায় উদযাপন কৰিছিলোঁ। আমি প্ৰথম দিনাখনে আমাৰ চিমেণ্ট চাপৰি অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ বিভিন্ন ভাষা ভাষী বৰ্ণ সংস্কৃতিৰ মানুহ একেলগে হৈ আমি এটা বৰ্ণিল শোভাযাত্ৰা উলিয়াইছিলোঁ। তাৰ পৰা আমাৰ এই বিহু মেলাখনিৰ আমাৰ শুভাৰম্ভণি হৈছিলে। তাৰপিছত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, বিহু হুঁচৰি দল, জেং বিহু, বিহুগীত, বিহুৱা দল, ঢোল বাদন, পেঁপা বাদন আদি কাৰ্যসূচী আমাৰ হাতত আছিলে। আজি আটাইতকৈ শেষৰ অনুষ্ঠান, আমাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ এতিয়া অনুষ্ঠিত হৈ আছে। তাত আহিছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণোৱাল ডাঙৰীয়া। তেখেতৰ কণ্ঠই আমাৰ চিমেণ্ট চাপৰিৰ বাকী সকলো ৰাইজকে আপ্লুত কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ এই কেন্দ্ৰীয় বিহু মেলাখনৰ জৰিয়তে আমাৰ চিমেণ্ট চাপৰিৰ সকলো ভাষা ভাষীৰ লোকসকলে যাতে একত্ৰিত হৈ এই বিহুটিৰ মাজেৰে একত্ৰিত হৈ মিলা প্ৰীতিৰে আগন্তুক যুগান্তৰ দিনলৈ আমাৰ একত্ৰিত হৈ সমিল মিলে বসবাস কৰে, তাকে আমি কামনা কৰিছোঁ। আৰু এয়া যেন সফল হওক, আমি তাৰে উদযাপন সমিতিৰ পৰা আমি সকলোলৈ আহ্বান জনাইছোঁ। হয়, সেইটো নোহোৱা নহয়। কুসংস্কৃতিয়ে আমাৰ অসমীয়া সংস্কৃতিক আঘাত সানিবলৈ বাৰে বাৰে আমাৰ চেষ্টা চলাই আহি আছে। কিন্তু এই কথা তেখেতলোকে জনা উচিত যাতে কোনো অভিসন্ধি, কোনো দুৰ্দান্ত, কোনো দুষ্কৃতিকাৰীয়ে আমাৰ অসমীয়া সংস্কৃতিটো কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰে। আমাৰ অসমীয়া সংস্কৃতিৰ সদায় যিডাল একতাৰ এনাজৰী, সেইডাল সদায় একতাৰ মাজেৰে বান্ধ খাই থাকিব। আৰু আজি আপুনি যিষাৰ কথা ক'লে যে মদ ভাং আদি বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰে আমাৰ বিহু মেলাখনত বা আমাৰ এনেকুৱা ধৰণৰ সংস্কৃতিত আগস্থান লয়, কিন্তু সেই কথা আমি এতিয়া আজিৰ দিনৰ পৰা আমি ঘোষণা কৰিব বিচাৰিছোঁ যে আপোনালোকে লক্ষ্য কৰিব, আমাৰ চিমেণ্ট চাপৰি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনখনত বিভিন্ন যুৱক হুঁচৰি দল বা বিহুৱা দল আহি ইয়াত একেলগে নাচিছে, বাগিছে। আজি লাষ্টৰ শেষৰ দিনা যিমান দৰ্শক উপস্থিত আছে, প্ৰথম দিনা বা দ্বিতীয় দিনাও আমাৰ ইয়াত সমানে দৰ্শক উপস্থিত আছিল, আৰু সেয়া আমাৰ বাবে আশাৰ বতৰা।